আজি আমি গৈ আছো পথাৰত গছা পাতিবলৈ তো বলক আজি আপোনালোকক দেখুৱাও আমাৰ কেনেকৈনো গছা পতা হয় তো ওয়েলকাম টু মাই নিউ ব্লগ একচুয়ালি সৰুৰে পৰা দেখি আহিছো গছা পতা তো এক ধৰণৰ পৰম্পৰাগতভাৱে চলি অহা আগৰে পৰা পথাৰত গৈ কৰা পূজা হয় বেলেগত কৰে নে নকৰে নাজানো কিন্তু আমাৰ অঞ্চলত কৰা হয় जितो पूजा करिले पथारर शस्य ভাল হোৱাৰ লগতে গৃহস্থৰ মঙ্গল হয় বুলি বিশ্বাস কৰা হয় পূজা তো লক্ষ্মী মাক আৰাধনা কৰিয়ে কৰা হয় পূজাত ধূপ ধুনা চাকি বন্তি তেল ফল পান তামোল কলগছৰ পাত আদিৰ উপৰিও কিছুমান গছ বা উদ্ভিদৰ খুবে প্ৰয়োজন হয় সেইবৰ যেনে যাত্ৰাচি গছ বুলি কও আমি আপোনালোকে বা কি বুলি কয় নাজানো কৈ দিবচোন আৰু লগতে কুচুৰ গছ আৰু এটা বাহৰ জেং খুবে দৰকাৰ হয় এইবোৰ বস্তুৰ প্ৰতিতৰে এটা এটা লজিক আছে লজিকটো বাৰু মই যিখিনি বুজো হেয়া মইহে বুজো আপোনালোকক বুজাই দিৱাৰ কাৰণে মই ইচ্ছা নোৱাৰিম এয়া আমি আহিয়ে পালো আমাৰ পথাৰলৈ আৰু এতিয়া কুঠিয়াৰ আগখিনি কাটি লোৱা হৈ আছে এনেদৰে কাৰণ তেতিয়াহে ৰুবলৈ ভাল হোৱাৰ লগতে গ্ৰথখিনিও সেম লেভেলত হ'ব আৰু আনফালে গৰুৰে মই দিয়া হৈ আছে আগতে ট্ৰেক্টৰেৰে হাল মাৰা হৈছিল আৰু কেৱল মই দিবলৈহে বাকি আছে আৰু মই এতিয়া পূজা কৰা আৰম্ভ কৰি দিলো পূজা কৰাত মোক সহায় কৰিছে মা আৰু পিহিয়ে প্ৰতি বছৰে আমাৰ এনেকৈয়ে গছা দিয়া হয় কাৰণ মই সৰুৰে পৰা দেখি আহিছো আমাৰ ঘৰত লগতে আমাৰ অঞ্চলৰ মানুহে বছৰি খেতিৰ প্ৰতি যে কিমান যে বিশ্বাস তেওঁলোকৰ আশা আকাংক্ষা জড়িত হৈ থাকে খেতিত যে এইবাৰৰ শস্য বা খেতি যাতে ভাল হয় বানপানীয়ে যাতে খেতি বেয়া নকৰে পোক-পৰুৱা যাতে খাই নেপেলায় আৰু হাতী যাতে অনিষ্ট নকৰে এনে ধৰণৰ উদ্দেশ্যতে পূজাটো কৰা হয় এইবোৰ হৈছে এক ধৰণৰ বিশ্বাস যি আগৰে পৰা চলি আহিছে কিন্তু আজিৰ দিনত সকলোবোৰ দিশতে বিজ্ঞান জড়িত হৈ থাকে সেয়ে প্ৰতিটো সমস্যাৰে সমাধান দেখিবলৈ পোৱা যায় পোক-পৰুৱাৰ বাবে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব পৰা যায় খেতি ভাল হোৱাৰ বাবে বজাৰত পোৱা সাৰ ব্যৱহাৰ কৰি শস্য ভাল কৰিব পৰা যায় কিন্তু তথাপিতো নিয়মে বিশ্বাসেই বছৰি এবাৰ পূজাটো কৰিব পালে মনটোৱে বহুত শান্তি পায় আৰু এনেকুৱা পূজা বা গছা দিলে আমাৰ গাঁৱৰ ওচৰ পাজাৰৰ মানুহে মিলা প্ৰীতিৰে এনেই কুঠিয়াবোৰ ৰুই দিবলৈ আহে তো এনেকুৱা পূজা বা অনুষ্ঠানবোৰত গাঁৱৰ মানুহৰ মিলা প্ৰীতিৰ বান্ধনটো ধুনীয়াকৈ চলি থাকে সেয়ে আমি যিমান পাৰো এনেকুৱা অনুষ্ঠানবোৰ জীয়াই ৰাখিবলৈ যত্ন কৰিব লাগে বুলি মই ভাবো কিমান যে ফুটি লাগে যেতিয়া ঘৰত গছা পাতে নো খাই একেলগে বহুত মানুহ আহে ঘৰলৈ মাছ মাংস বৰা ভাত পিঠা তৰকাৰী চাহ জলপান জঙা এইবোৰ অনুষ্ঠানটিৰ বাবে এই গোটেইবোৰ আইটেম খোৱাৰ বাবে যোগাৰ কৰা হয় আগতে সৰু থাকতে বহুত ফুৰ্তি পাইছিল এতিয়া মোৰ পূজা কৰা হৈ গল আৰু কেইগছামান কুঠিয়া ৰুলো কাৰণ পূজা কৰাৰ পিছত কেইগছামান কুঠিয়া ৰুব লাগে আৰু এতিয়া মই ঘৰলৈ যাম কাৰণ এতিয়া কুঠিয়া ৰুবলৈ প্ৰায় 17-20 জনীমান মানুহে আহিব তো তেওঁলোকৰ কাৰণে খোৱাৰ বাবে ব্যৱস্থা কৰা হয় যেহেতু সেয়ে কামবোৰ ঘৰত বহুত বাকি আছে ঘৰ পোৱাৰ পিছতে ধাৰাসাৰ বৰষুণ দিবলৈ আৰম্ভ কৰিলে যেতিয়া পথাৰত আছিল তেতিয়া ইমান ফৰকাল আছিল ইমান ভাল আছিল বতৰটো চাওক লগে লগে সলনি হৈ গল কি আচৰিত খোৱাৰ বাবে এইবোৰ আইটেমে বনোৱা হৈছিল আজি মাংস বৰা ভাত ৰঙালাও আৰু মটৰ কণী বইল চাহ জলপান পিঠা এইবোৰে আছিল গতিকে ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো টেক কেয়াৰ সি ইউ এগেইন বাই বাই